হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আটাইবোৰ ভালে আছে আৰু মোৰো ভাল। আৰু এতিয়া যিহেতু ক'ভিডকালীন সময়, গতিকে আমি আটাই ক'ভিডৰ নিয়মসমূহ মানি চলিব লগা হৈছে। আমি পৰা পৰ্যন্ত নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিছোঁ। পৰিস্থিতি সোনকালে ভাল হওক, আমি সেইটোৱে কামনা কৰিছোঁ। আপোনালোকে বাৰু ভেকচিন ল'লেনে? মোৰ 2টা ড'জে কমপ্লিট হৈ গ'ল। আশা কৰোঁ আপোনালোকেও ল'ব আৰু যদি লৈছে তেতিয়াতো ভালেই। গতিকে আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আটাইকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া গধূলি প্ৰায় 6:30 বাজিছে। আকাশখন চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু এতিয়া যিহেতু গৰমৰ দিন, সেইটো কাৰণে 6:30 7টা বজালৈকেও আন্ধাৰ নহয়। এতিয়া লাহে লাহে আন্ধাৰ নামিব ধৰিছে আৰু এইখিনি সময় খুব ভাল লাগে। বাহিৰত ওলাই খুব ভাল লাগে। চৰাইবিলাক কি ধুনীয়াকৈ মাতি আছে। আৰু এইকেইদিন আমাৰ ইয়াত খুব বৰষুণ দি আছে। মাজে মাজে এৰে, কিন্তু আকৌ বৰষুণ জাক আহে। আজি 3-4 দিন ধৰি ৰ'দ ওলোৱাই নাই। এয়া দেখিছেনে, ফুলবোৰত বৰষুণৰ পানীবোৰ পৰি আছে। অলপ আগলৈকে বৰষুণ এজাক দি আছিলে, এতিয়া এৰিছে। আৰু তেনেকুৱাই কেতিয়াবা সৰুকৈ দিয়ে, কেতিয়াবা ডাঙৰকৈ দিয়ে। আৰু এইটো আমাৰ ইয়াৰে মন্দিৰটো, এইটো শিৱ মন্দিৰ হয়। এই মন্দিৰটোত মই কেইবাবাৰো গৈছোঁ, খুব ভাল লাগে গৈ পেলাই। এদিন আপোনালোকক দেখুৱাম বাৰু মই মন্দিৰটো, বা ইয়াৰ গোটেই চাৰিওফালখিনি মই এদিন আপোনালোকক দেখুৱাম। এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আপোনালোকক মই 2টা বস্তু দেখুৱাম। খুব মৰম লগা বস্তু 2টা। আৰু এটা আমাৰ ডেইলি ব্যৱহাৰ হোৱা, এইটো আমাৰ কিটচেনত সকলোৱে ব্যৱহাৰ কৰে। আৰু সেইটো হৈছে, ৰ'ব দেখাই দিছোঁ। এইটো খুব ধুনীয়া, দেখিছেনে? ইমান মৰম লগা। এইটো মই আনিছিলোঁ, সেইটো আহি পাইছে। আৰু এইটো এতিয়া মই ইউজ কৰোঁ লাগিছে। ইমান ধুনীয়া হয় দেখিবলৈ, বগা হয় আৰু চেৰামিক হয় এইটো। আৰু এইডালো খুব মজবুত হয়। আৰু এয়া দেখিছে, খুব ভাল লাগিছে। এইটো আপোনালোকে ল'ব পাৰে। আৰু এইটো যেতিয়া কেতিয়াবা আমাৰ ৰাফলি ক্ৰাছ কৰিব লগা থাকে, তেতিয়া আমাৰ এইটো খুন্দনাটোৰ প্ৰয়োজন হয়। আৰু এদিন ইউজ কৰা হয়। 2 নম্বৰ মই দেখুৱাই আছোঁ, এটা খুব মৰম লগা হোৱাইট কুৰ্তি। এইটো একদম চিম্পল, তলৰ পিনে এই লাইন, তলৰ পিনে একো নাই। আৰু পিছফালেও চলিড হয়, পিছফালেও তেনেকুৱা একো এমব্ৰইডাৰী বা ডিজাইন নাই। এইটো অকল ইয়াতে এটা পিংক কালাৰৰ নেকলাইন আছে আৰু এইখিনি ইমানটো মানলৈকে আছে। আৰু লেন্থটো আপোনাৰ আঁঠুতকৈ তলত হ'ব। মই ফটো ইনক্লুড কৰি দিম এই কুৰ্তিটোৰ। আঁঠুতকৈ তলত হ'ব। কাপোৰটো খুব ছফ্ট। এইটো আচলতে কটন মিক্স হয়, কিন্তু ছফ্ট হয়। গৰমত পিন্ধিবলৈ আৰাম হ'ব। আৰু মন্দিৰ বা তেনেকুৱা ঠাইত আমাক যাবলৈ এটা বগা কুৰ্তি লাগে, গতিকে এইটো খুব ধুনীয়া। প্ৰাইচো বৰ বেছি নহয়, কিন্তু চাইজটো অকণমান ডাঙৰ আহিছে। আচলতে মই যিটো চাইজ লওঁ সেইটো এভেইলেবল নাছিলে, সেইটো কাৰণে এটা এক্সট্ৰা এটা চাইজ ডাঙৰ ল'লোঁ। যিহেতু বস্তুটো ভাল লাগিছে, সেইখিনি অল্টাৰ কৰিব লাগিব। তথাপিও ভাল লাগিছে। আৰু মোৰ 2টা বস্তুৱেই খুব ভাল লাগিছে। আচলতে এই 2টা আজি আহিছিলে পাৰ্চেল, সেইটো কাৰণে আপোনালোককো দেখুৱালোঁ। আৰু খুব মৰম লাগিছে। আপোনালোকৰ ভাল লাগিছেনে জনাবচোন চাই। গতিকে ঠিক আছে তেনেহ'লে। আৰু এইটো মই কুৰ্তিটোৰ ফটো আপলোড কৰি দিছোঁ। আৰু কিবা এটা নতুন বস্তু পালে যেতিয়ালৈকে মই বস্তুটো নুখুলোঁ বা যেতিয়ালৈকে তাক ইউজ নকৰোঁ, মোৰ মনটোৱে শান্তি নাপায়। আৰু সেইটো কাৰণে এইটো বস্তু যেতিয়াৰ পৰা দেখিছোঁ মোৰ ইউজ কৰোঁ যেন লাগি আছে। তেনেহ'লে ব'লকচোন এইটো ইউজ কৰি কিবা এটা বনাওঁগৈ। বতৰটো যিহেতু ডাৱৰীয়া, বৰষুণো পৰি আছে, সেইকাৰণে ভাবিলোঁ মছলা টিকে বনাওঁ। আৰু ইয়াৰ বাবে মই চচপেনত পানী উতলিবলৈ দিছোঁ। আৰু পানীখিনি গৰম হ'বৰ বাবে মই এইখিনি
ঢাকি দিছোঁ আৰু এইখিনি সময়তে আমি মছলাখিনি প্ৰিপেয়াৰ কৰি লওঁ। ইয়াৰ বাবে মই 2টা লং লৈছোঁ, অকণমান ডালচেনি, এটা সৰু ইলাচি, 4-5টা জালুক লৈছোঁ আৰু অকণমান আদা লৈছোঁ। এতিয়া গোটেইখিনি মই খুন্দনা মাৰিডালৰ সহায়ত ভালদৰে খুন্দি লওঁ। এতিয়া আমাৰ এইখিনি হৈ গ'ল আৰু এইফালে পানী উতলি আছে। এতিয়া এই উতলি থকা পানীখিনিত আমি খুন্দি লোৱা মছলাখিনি দি দিম। এতিয়া এইখিনিতে আমি চাহপাত দিম। মই সৰু চামুচেৰে 1 চামুচ আৰু অলপ চাহপাত লৈছোঁ। ইয়াৰ পিছত আমি ইয়াত চেনি দি দিম। চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে। মই প্ৰায় 1 চামুচ পৰিমাণৰ চেনি দি দিছোঁ। আৰু এতিয়া এইখিনি উতলি আছে। এতিয়া ইয়াতে মই 1 কাপ গাখীৰ দি দিম। আৰু এই গোটেইখিনি ভালদৰে উতলিবলৈ দিম। এখন চামুচৰ সহায়ত এইদৰে মাজে মাজে লৰাই থাকিব লাগিব। দেখিছে এইখিনি খুব ধুনীয়াকৈ উতলি আছে। এতিয়া এইখিনি ধুনীয়াকৈ উতলি আছে আৰু অলপ পিছতে আমাৰ মছলা চাহ ৰেডি হৈ যাব। এতিয়া আমাৰ মছলা চাহ ৰেডি হৈ গ'ল। ইয়াক আমি এটা কাপত এতিয়া পৰিৱেশন কৰিম। এয়া মই চাহখিনি এটা কাপত পৰিৱেশন কৰিছোঁ। কালাৰটো যে খুব ধুনীয়া হৈছে আৰু এই চাহকাপ খাবলৈ বহুত টেষ্টি হয়। বিশেষকৈ এনেকুৱা বতৰত গধূলি এনেকুৱা একাপ চাহৰ অতি প্ৰয়োজন হয় আৰু যিসকল চাহ খাই ভাল পায় তেওঁলোকে নিশ্চয় এই চাহবিধ এবাৰ বনাই খাব। আৰু এই মছলা টিৰ সৈতে আপোনালোকৰ পৰা আজি বিদায় মাগিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে বাই বাই।